সৰিয়হৰ তেলত শৰীৰৰ বাবে উপকাৰী ভালেমান প্ৰাকৃতিক উপাদান থাকে। সৰিয়হৰ তেলে মানুহৰ শৰীৰত বিষনাশৰ কামো কৰে। অস্থিসন্ধিৰ বিষ বা কাণৰ বিষ আদি মিঠাতেলে নিৰাময় কৰিব পাৰে। বন্ধুসকল নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনে ধৰণৰ ভিডিঅ'বোৰ পোনপ্ৰথমে পাবলৈ সক্ষম হয়। সৰিয়হৰ তেলত থকা কেইটামান উপাদান মানৱ শৰীৰত বিষ যন্ত্ৰণা নাশ ৰূপে কাম কৰে। সৰিয়হ তেল স্বাস্থ্য আৰু সৌন্দৰ্য দুয়োটাৰে কাৰণে ভাল বুলি কোৱা হয়। আহকচোন সৰিয়হৰ তেলৰ কিছুমান উপকাৰী গুণৰ বিষয়ে আলোচনা কৰোঁ। সৰিয়হ তেল শুকান ছালৰ বাবে উপকাৰী। সৰিয়হৰ তেল সেৱনে আপোনাৰ স্বাস্থ্য ভালে ৰখাৰ লগতে আপোনাৰ ছালখনো মসৃণ কৰি ৰখাত সহায় কৰে। সৰিয়হৰ তেলত ভিটামিন ই পৰ্যাপ্ত মাত্ৰাত পোৱা যায়। শীতকালত বহু লোকৰ ছাল শুকাই যায় আৰু ছালখন দেখাত ফৰফৰীয়া হৈ পৰে। এনে অৱস্থা হ'লে বজাৰত কিনিবলৈ পোৱা যিকোনো দামী ক্ৰীম সানি ছাল মালিচ কৰা দেখা যায়। কিন্তু এনেধৰণৰ ক্ৰীম ব্যৱহাৰ কৰাতকৈ যদি নিয়মীয়াকৈ ছালখন খাটি সৰিয়হৰ তেলেৰে মালিচ কৰে আৰু যদি মিঠাতেল খাই থাকে তেনেহ'লে আপোনাৰ ছালে পৰ্যাপ্ত পুষ্টি দ্ৰব্য লাভ কৰিব আৰু শীতকালতো ছালখন মসৃণ আৰু পুৰঠ হৈ পৰিব। সৰিয়হৰ তেলৰ নিয়মীয়া ব্যৱহাৰে আপোনাৰ ছালৰ সৌন্দৰ্য চিৰদিন অটুট ৰখাত সহায় কৰে। পানী লগা জ্বৰ আদিও নিৰাময় কৰে সৰিয়হ তেলে। যদি শীতকাল আৰম্ভ হোৱাৰ লগে লগে আপোনাৰ পানী লাগে বা পানী লগা জ্বৰ বা কাহ আদি হয় তেনেহ'লে সৰিয়হ তেলৰ ব্যৱহাৰে আপোনাৰ যথেষ্ট সকাহ দিব। অলপ ঠাণ্ডা লাগিলেই পানী লগাৰ দৰে সমস্যাই দেখা দিলে আপুনি এচামুচ সৰিয়হৰ তেলত 2-3 ফুটা থেতালি লোৱা নহৰু দি উতলাই লওক। অলপ ঠাণ্ডা হ'লে ৰাতি শোৱাৰ আগতে নাকৰ দুয়োটা ফুটাত দুটোপালকৈ দিয়ক। এনে ব্যৱস্থা ল'লে আপোনাৰ নাক বন্ধ হোৱাৰ সমস্যা দূৰ হ'ব আৰু পিছদিনা পুৱা পানী লগা আমনিৰ পৰা মুক্তি পাব। এই ব্যৱস্থা একেৰাহে 2-3 দিন ল'লে আগৰে পৰা হৈ থকা পুৰণি পানী লগা অসুখো নিৰাময় হ'ব। শৰীৰৰ ওজন কমোৱাটো মিঠাতেলে সহায় কৰে। সৰিয়হৰ তেলত থিয়ামাইন, ফলেট আৰু নিয়াচিন পোৱা যায়। এই তিনিওবিধ উপাদানে শৰীৰৰ বিপাক ক্ৰিয়া বৃদ্ধি। এই তিনিওবিধ উপাদানৰ মিঠাতেল সেৱনৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰিলে শৰীৰৰ বৰ্ধিত ওজনো হ্ৰাস কৰে। বিষ যন্ত্ৰণা নিয়ন্ত্ৰণ কৰে। যদি কোনো লোকৰ শৰীৰৰ অস্থিসন্ধিত বিষ থাকে তেনেহ'লে সৰিয়হ তেলেৰে মালিচ কৰি থাকিলে গাঁঠিৰ বিষৰ পৰা উপশম পোৱা যায়। আঁঠু, কিলাকুটি বা কঁকালৰ বিষত ভাল মিঠাতেল গৰম কৰি অকণমান ঠাণ্ডা হোৱাৰ পিছত সেই তেলেৰে মালিচ কৰিলে বিষ যন্ত্ৰণা কিছু কমি যায় আৰু ৰোগীয়ে আৰাম পায়। লগে লগে সৰিয়হ তেলেৰে প্ৰস্তুত কৰা খাদ্য খুৱাই থাকিলে ৰোগীয়ে শৰীৰৰ অভ্যন্তৰীণ বিষ যন্ত্ৰণা কমকৈ অনুভৱ কৰে। ভোক বৃদ্ধি কৰে মিঠাতেলে। আপোনাৰ যদি প্ৰায়ে ভোক নলগা হোৱা সমস্যা আছে তেনেহ'লে আপুনি কিছুদিনৰ ভিতৰতে শৰীৰৰ দুৰ্বলতা অনুভৱ কৰিব। এনে অৱস্থাত আপুনি সৰিয়হৰ তেল খোৱাৰ প্ৰতি মনোযোগ দিয়ক। খাদ্যৰ লগত সৰিয়হ তেল খাই থাকিলে ই মানুহৰ ভোক বৃদ্ধি কৰিব আৰু ভোক নলগা কাৰকবোৰ নষ্ট কৰি খাদ্যৰ প্ৰতি ৰুচি বঢ়াব। খাদ্য খাবলৈ মন গ'লেই শৰীৰৰ দুৰ্বলতা নাইকিয়া হ'ব। শিশুসকলৰ এনে অৱস্থা হ'লে ভাল গুণগত মানদণ্ডৰ মিঠাতেল আহাৰৰ লগত মিহলাই দিলে খাবলৈ মন যাব আৰু স্বাস্থ্য ভাল হৈ উঠিব। সৰিয়হ তেলে হাঁপানি নিৰাময় কৰিব পাৰে। শীতকালত সাধাৰণতে হাঁপানি ৰোগীৰ ৰোগ যন্ত্ৰণা তীব্ৰতৰ হোৱা দেখা যায়। শৰীৰত ঠাণ্ডা লাগিলে হাঁপানি ৰোগীৰ উশাহ নিশাহ লোৱাত কষ্ট বেছি হয়। এনে অৱস্থাত ৰোগীক সৰিয়হৰ তেল ব্যৱহাৰ কৰিবলৈ দিব লাগে। সৰিয়হৰ তেলত পৰ্যাপ্ত মাত্ৰাত মেগনেছিয়াম পোৱা যায়। মেগনেছিয়ামযুক্ত মিঠাতেল সেৱন কৰিলে বা মিঠাতেলত ভজা খাদ্য ব্যৱহাৰ কৰিলে হাঁপানি ৰোগীৰ ৰোগৰ প্ৰকোপ কম হয়। শ্বাস-প্ৰশ্বাসৰ ৰোগত মিঠাতেল ব্যৱহাৰ কৰিলে ৰোগীয়ে যথেষ্ট আৰাম পায়। দাঁতৰ বিষতো মিঠাতেলৰ ব্যৱহাৰ কৰিব পাৰি। যদি আপোনাৰ দাঁতত কেভিটি বা দাঁতৰ আলুত পায়ৰিয়া হৈছে তেনেহ'লে যিকোনো সময়তে দাঁতৰ বিষ হ'ব পাৰে।
এনে অৱস্থা হ'লে মিঠাতেল ব্যৱহাৰ কৰিলে আপুনি বিষ যন্ত্ৰণাৰ পৰা উপশম পাব পাৰে। এচামুচ নিমখত কেইটোপালমান মিঠাতেল দি সেই নিমখেৰে বিষাই থকা দাঁতৰ গুৰিৰ আলু পাতলকৈ মালিচ কৰি থাকিব লাগে। মালিচ কৰা 10 মিনিটমানৰ পিছত পানীৰে কুলকুলি কৰি মুখ ধুই পেলাব। বিষ নাইকিয়া হ'ব আৰু দাঁতো মজবুত হ'ব। সৰিয়হ তেলে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। সৰিয়হ তেলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে। শৰীৰৰ আভ্যন্তৰীণ দুৰ্বলতা দূৰ কৰাৰ কাৰণে নিয়মীয়াকৈ সৰিয়হৰ তেল সেৱন কৰাৰ ব্যৱস্থা কৰক। মাজে সময়ে শৰীৰটো মিঠাতেলেৰে মালিচ কৰাটো শৰীৰৰ বাবে উপকাৰী হ'ব পাৰে। বিশেষভাৱে শীতকালত পুৱাৰ ভাগতে মিঠাতেলেৰে গাটো মালিচ কৰি পুৱা ৰ'দ লগালে শৰীৰৰ ভিটামিন ডি উৎপাদন কৰি ল'ব পাৰে। বিশেষভাৱে শৈশৱকালত মিঠাতেলৰ মালিচে শিশুক স্বাস্থ্যৱান কৰি তুলিব পাৰে।